এটি কবিতা লিপষ্টিক সনা উপন্যাসৰ পাণ্ডুলিপি। কবি পৰিমালা কোঁৱৰ। আবৃত্তি পৰিমালা কোঁৱৰ। তুমি তৰা হৈ যোৱাৰ পিছত তেওঁ তোমাৰ লিপষ্টিকডাল সামৰি থৈছিল এটা বাকচত সযতনে। প্ৰতিদিনে তোমাৰ ওঠক চুই চোৱা লিপষ্টিকডালত মাজে মাজে তেওঁ তোমাক বিচাৰে। তেওঁৰ বাবে তুমি ওঠ হৈ হাঁহা, কথা পাতা, তেওঁৰ শূন্যখনত চুমা যাচি তেওঁক বিভোৰ কৰা। বুজা নুবুজাৰ ভাৱত তেওঁৰ নাতিনীজনীয়ে তেওঁক লক্ষ্য কৰিছিল আৰু তেতিয়াই তাই লিপষ্টিকৰ প্ৰেমত পৰিছিল। তাই বুজা নাছিল লিপষ্টিকডাল ককাকৰ বাবে এখন মৃত উপন্যাস। টিকটিকীয়া ৰঙা ওঁঠজোৰ বোলাই তাই যেতিয়া তেওঁৰ কাষলৈ আহে, তেওঁৰ মৃত উপন্যাসখন জি উঠে। তেওঁ তাইক সাৱটি ধৰি তাইৰ ওঁঠজোৰ মোহাৰি পেলায়। তাইৰ ওঁঠজোৰ আৰু ৰঙা হৈ পৰে। তাই খিলখিলাই হাঁহি উঠে। তাই হাঁহিলেই লিপষ্টিকডালে তাইৰ ওঠৰ কথা পাতে, গান গায়। টিকটিকে ৰঙা ওঁঠজোৰ চাই চাই তেওঁৰ বুকুত শূন্য হৈ থকা শূন্যটো লাহে লাহে যেতিয়া ডাঙৰ হৈ পৰে, টোপনিতো তেওঁ তোমাকেই দেখে। ধন্যবাদ।